স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু এইফালে এয়া দহি গাঁঠিবলৈ লৈছোঁ আজি এইখন চাদৰত, আৰু নেচা সূতাৰ পৰা গাঁঠি মাজি এইফালে সূতা নেচাও লৈ লৈছোঁ। দহি গাঁঠিবলৈ যিকেইটা সঁজুলি লাগে আৰু লৈ লৈছোঁ সেইকেইটা বেজি গুলি কেঁচি, আৰু এয়া সূতা নেচাটো যিহেতু গোলকৈ থাকে এটা মূৰত মই বান্ধি ল'লোঁ প্ৰথমতে, তাৰপাছত এতিয়া আনটো মূৰত কেঁচিয়েদি কাটি দিলোঁ। তাৰপাছত এতিয়া এনেকৈ সূতাবিলাক উলিয়াই ল'ম, মানে যিমানটো শকতকৈ গাঁঠোঁ আৰু সিমানটো জোখত সূতাটো এনেকৈ কেইডালমান উলিয়াই এনেকৈ কাটি ল'ম। আৰু এনেকৈ উলিয়াব লাগে নেচা সূতাৰ পৰা, যোনসকলে জানে হয়তো জানেই। এইফালে এয়া এনেকৈ উলিয়াই ল'লোঁ, নজনাসকলে চাব ভিডিঅ'টো ভালদৰে। তাৰপাছত এইফালে এয়া প্ৰথমতে সূতাকেইডাল উলিয়াই পেলানি এতিয়া বেজিটোতো যিহেতু সূতাডাল ভৰাই ল'ব লাগিব, সেইকাৰণে সূতাডাল প্ৰথমতে মই দীঘলকৈ উলিয়াই লৈছোঁ, কাৰণ দুডলীয়াকৈ দিলে মানে কেতিয়াবা ছিঙি যোৱাৰো চান্স থাকে। সেইকাৰণে মই 4ডালকৈ দিম যিহেতু দীঘলকৈ, সেইকাৰণে উলিয়াই পেলানি ইয়াত 2ডাল কৰি লৈছোঁ প্ৰথমতে। তাৰপাছত এতিয়া ভৰাই দিম আৰু বেজিটোত, তেতিয়া 4ডাল হ'বগৈ এনেকৈ। আৰু ভিডিঅ'টো যোনসকলে একেবাৰে দহি গাঁঠিব নাজানে তেওঁলোকৰ কাৰণে, তেওঁলোকে ভালদৰে মন কৰিব, এবাৰতে দহি গাঁঠিবলৈ শিকি যাব। আৰু কিনা চাদৰবিলাকত কেতিয়াবা কিনি আনিলে দহিটো বটা থাকে, আৰু তেনেকুৱা চাদৰবিলাকত চাবচোন দহিটো এখাই পৰে, সেই সূতা এডালকৈ দিয়া থাকে যে, সেইকাৰণে এখাই পৰে। এনেকৈ 4ডালকৈ ল'লে বেজিত ভৰালে মানে গাঁঠিবিলাক টাইটকৈ দিলে দহিটো কেতিয়াও খাই নাযায়, ধুলে কৰিলেও পাছত খাই নাযায় মানে আৰু। তাৰপিছত এতিয়া এইফালে ৰেডি কৰি মেলি সূতাখিনি চাইডকৈ ৰাখি ল'লোঁ, যিহেতু নেচা সূতা পটককৈ জোত লাগি যোৱাৰ চান্স থাকে, সেইকাৰণে ভালদৰে মই সেইখিনি চাইড কৰি ৰাখি দিলোঁ। তাৰপিছত এতিয়া এইটো যোনখিনি উলিয়াই ল'লোঁ এইখিনিয়েদি এতিয়া এনেকৈ দহিকেইটা কেনেকৈ লগাম, যোনসকলে একেবাৰে নাজানে দহি গাঁঠিবলৈ তেওঁলোকে ভালদৰে চাব, আৰু একদম ধুনীয়াকৈ দহি গাঁঠিব পাৰি যাব। এইফালে এয়া চাদৰখনৰ আগটোত প্ৰথমতে বেজিটো এনেকৈ ভৰাব লাগিব, আৰু একদম মই যেনেকৈ দেখাইছোঁ তেনেদৰে। তাৰপাছত আৰু আজিকালিতো প্ৰায় সকলোৱে দহি গাঁঠিব জানেই বাৰু, আগতে নাজানিছিলে বহুতে, আজিকালি বহুতে জনা হ'ল এনেকৈ ইউটিউবত ভিডিঅ' চাই হওক, ফেচবুকত ভিডিঅ' চাই হওক। আৰু এইফালে প্ৰথমতে এনেকৈ বেজিটো এনেকৈ ভৰাই লৈ পেলানি তিনিটা গাঁঠি দিওঁ মই, 3টা গাঁঠি দিব লাগিব টাইটকৈ। প্ৰথমৰ গাঁঠিটো অকণমান ঢিলাকৈ দিব যাতে কোচ খাই নাযায় চাদৰখনৰ আগটো। আৰু তাৰপিছত এইফালে 3টা টাইটকৈ মই গাঁঠি দি ল'লোঁ। তাৰপাছত এইফালে সূতাকেইডাল উলিয়াই লৈছোঁ। তাৰপাছত এইফালে দেখিছে নহয়, গাঁঠিটোৰ মাজত সূতাকেইডাল দি পেলানি এনেকৈ ইয়াতো গাঁঠি দিব লাগিব। এইফালে ইয়াতো গাঁঠিকেইটা টাইটকৈ দিব লাগিব, তেতিয়া দহিটো মানে কেতিয়াও খোল খাই নাযায়। আৰু এইফালে পূৰা টাইটকৈ দিব দেই গাঁঠিকেইটা, তেতিয়া দহিটো খাই নাযায়, নহ'লে পাছত দহিটো ধুলে কৰিলে খাই গ'লে বেয়া লাগে। সেইকাৰণে এইফালে দেখিছে নহয়, ইয়াতো মই 3টা এনেকৈ গাঁঠি দিছোঁ টাইট, 3টা দিয়ে 4টা দিয়ে নিজৰ ওপৰত কথা, আৰু খালি গাঁঠিকেইটা টাইটকৈ ধুনীয়াকৈ দিব লাগিব।